Hello everyone, good morning or welcome back to my channel. আৰু নমস্কাৰ, মই BishnuPriya আন্টি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া বাজি গ'ল 8 বাজি গ'ল। আজি ক্লাছ নাছিলে কাৰণে দেৰিলৈকে শুইছোঁ। এতিয়া উঠি মেলি আৰু অলপ কাম আছে কৰি মেলি লওঁগে। চ' ভাবিছোঁ আজি ডেইলি ভ্লগ দিওঁ। চ' ষ্টাৰ্ট কৰি দিছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। So let's go. এয়া আমাৰ আলহী আহি কাম কৰিছেহি। বদলি দিবলৈ আহিছা তুমি? আমি থাকি আহিলোগৈ যে সেইকাৰণে এতিয়া মাহী আহিলে থাকিবলৈ। কালি আহিছে মাহী। ত' তাই এতিয়া ঘৰৰ কাম কৰি আছে। এই ফুলখিনি মুনমাহীয়ে ৰোৱা আৰু আছিলে এইফালে নেকি বাৰু? দুপৰীয়া ফুল ফুলি আছে, যিটো আমি 9 o'clock বুলি কওঁ। আমি চাওঁ আহকচোন, মাহীহঁতে ইমান ধুনীয়াকৈ ৰুই পিনি থৈছে আৰু বহুত মৰম লগাকৈ ফুলি আছে এইবোৰ চব। ফুলক আমি একবাৰ চাই লওঁ, গোটেইখিনি বহুত বেলেগ বেলেগ কালাৰ আছে, চাই লওঁ বোলো। রঞ্জন পুরে মাতে কি খাজ খাজ কই পাতে মন বলিয়া করে কুলি মাতে তোমারে যে আজি রাগে নিয়রত রং খানে শিলমরে গধুলি নামিয়া কুলি শিলমরে গধুলি নামিয়া কুলি পাখি পাখি ভিতৰলৈ আহিলোঁ আৰু মাহীয়ে ফুলবোৰ কৰিছিলে, সেয়া দেখালোঁ। বহুত ধুনীয়াকৈ ফুলি থাকে সেইখিনি। শুই উঠি মই পানী খাই লওঁ। আচলতে আগতে মই একদম পানী একদম নাখাইছিলোঁ, এতিয়া অলপ চলপ খাব লৈছোঁ। খালে কি হ'ব, অনবৰত পেচাব কৰিব লাগি থাকে পানী খালে। গুড মৰ্ণিং গুড়িয়া। Good morning. গুড মৰ্ণিং। আমাৰ হুলিবই ই গুড়িয়া। হুলিবইক দেখাই দিছোঁ আমাৰ। এয়া আমাৰ মামীশ্ৰী চাফাই মন্ত্ৰী। Safai mandi. Safai mandi মানে কি ন? চাফা কৰে আকৌ, চাফাই মন্ত্ৰী। Safai mandi কিমান? আৰু ৰ'ব, এতিয়া আমি অদ্ভুত প্ৰাণী এটা দেখাম দেই। এই গৰমত মানুহে মৰিছে, আমি কেনেকুৱাকৈ আছোঁ। আৰু এইফালে চাওক, ইমান ডাঙৰ ব্লেংকেট লৈ মানুহটো চুঁচৰি আছে, তথাপি দাঙিব নাই দিয়া। এইটো চাওক, আমাৰ বিকি হৈ আছে ইয়াত, এইটো দীঘলকৈ। আৰু ইমান ডাঙৰ ব্লেংকেটখন লৈছে, পাতল ব্লেংকেটো লোৱা নাই। তাক গুড মৰ্ণিং কৰি দিছোঁ মই। মই খাই বৈ আজৰি হ'লোঁ। এতিয়া খাই বৈ আজৰি হৈ এতিয়া লৰালৰিকৈ যাওঁ, ক্লাছ এটা আছে কৰি আহোঁগৈ। ক্লাছটো কৰি আহি আপোনালোকক লগ পাই। ক্লাছ কৰি আহিলোঁগৈ মই, আৰু একদম অৱস্থা বেয়া। বহুত নম্বৰ ৰ'দ দিছে, মানে কি ডাৱৰীয়াকৈ আছিলে বতৰটো। চৰি, এইটো চাগে ডিষ্টাৰ্ব দিছে। আহি পিনি দৰৱ লগাই লৈছোঁ, ইমানেই মাথা বিষাইছে মোৰ। এতিয়া পকাতে পৰি দিম, মোৰ মানে থাকিব পৰা নাই মোৰ বিষত। এইবোৰ গোটেই বিষাই গৈছেগৈ। ৰ'দটো মানে ইমান বেছি চোকা, মই আহোঁতে মানে ভাবিব পৰা নাই কেনেকুৱা গৰম লাগিছে। আচলতে বহুত দিনৰ মূৰত বৰষুণ দি এনেকৈ ৰ'দ পাইছোঁ কাৰণে আকৌ বেছি চোকা লাগিছে আচলতে। আৰু মই এই পোহৰটোৰ পৰা আন্ধাৰ হৈছে। চ' অকণমান ৰেষ্ট লৈ লওঁ। চাহ খালোঁ বাৰু, অথনি দেখাইছিলোঁ, সেয়া পুৰি চব্জি খালোঁ। তাৰপৰা এতিয়াও মামীয়েও পুৰিয়ে বনাই আছে, পিছত মন গ'লে খাই ল'ম। এতিয়া খালি অকণমান ৰেষ্ট লৈ লওঁ। এইকেইটাও গৰমত প্ৰথমে কাৰেণ্ট নাছিলে কাৰণে এনেকৈ পৰি আছে। কাৰেণ্টটো এতিয়া আহিছে, চ' অকণমান ৰেষ্ট লৈ লওঁ। চ' মই এতিয়া উঠিলোঁ, অকণমান এনেই পকাতে পৰি থাকিলোঁ, ৰেষ্ট ল'লোঁ। এতিয়া দৈ আৰু পুৰি খাব লৈছোঁ। কোনে কোনে খাই এনেকৈ ভাল পায় মোক জনাবচোন। মই ৰুটিৰ লগত হওক বা পুৰিৰ লগত হওক, মই দৈ খাই বহুত ভাল পাওঁ। মিঠা দৈ হ'ব লাগিব, খালি খাই ভাল পাওঁ। এতিয়া মই খাই লওঁ। আৰু একদম গৰমত কিবা লাগি গৈছে, সেইকাৰণে ফেনৰ তলত বহি লৈছোঁ পকাতে ৰুমতে। চ' এতিয়া খাই লওঁ।
কামলি বাই জীয়েকজনী সেইজনী ফুলত পানী দিবলৈ লৈ আছে কামলি বাই গা পা ধুই আহিছোঁ একদম আজি গৰমত কিবা লাগি গ'ল ৰ'ব দেখাইছোঁ হা ইমান ধুনীয়া হৈ আছে আগফালে অ' ৰাস্তাইদি চিনাকি মানুহ গৈছে হাই আৰু এয়া চিনাকি মানুহখিনিৰ লগত গুচি আহিলে আমি এতিয়া দোকান যাম ৰাস্তাইদি চিনাকি মানুহ গৈছিলে যে গা পা ধুই সেইকাৰণে দোকান যাম আমাৰ চিনাকি মানুহে কিবা খুৱাব নেকি খোৱা খুই চিষ্টেম নাই কৈ দিছে দোকানলৈ তেন্তে কি ক'বলৈ তাই নাজানো আৰু পাছে আহি আছোঁ কিবা খাবলৈ পোৱাৰ লোভত ললিপপ খাম দে পংকজা ললিপপ খাম টেমাটো লৈ যাওঁগে নি ললিপপৰ টেমাটো লৈ যাওঁগে নি মই ললিপপ ল'লোঁ নহয় তিনিটা ল'লোঁ মই ফুলখিনি বৰ ধুনীয়া লাগিছে এনেকৈ কৰি তই ওপৰ ফালৰ পৰা ললিপপ মনলে উভতি আহে লৰালি তোৰে মোৰে তেতি ধেমালি উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে পৰিছে উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ সময় দিছোঁ এতিয়া গধূলি হৈছে আৰু ডেইলি ভ্লগ দিবলৈ ট্ৰাই কৰি থাকিম আৰু মই পৰহিলৈ মানে চাগে ঘৰত যামগৈ এনাহঁতৰ ঘৰৰ পৰা বহুত দিন থাকিলোঁ আচলতে মোৰ দুখন ঘৰ সদায় কওঁ তো এতিয়া ভিডিঅ'টো সামৰি দিছোঁ আৰু এটা ভাবিছোঁ গিভএৱে এটা ৰাখিম বুলি হেণ্ডমেড বস্তু যিয়ে নহওক হেণ্ডমেড বস্তু গিভএৱে এটা ৰাখিম আৰু এটা পাৰ্টিকুলাৰ ভিডিঅ'ত য'ত আপোনালোকে কমেণ্ট কৰিব লাগিব মই আগতীয়াকৈ জনাই দিম ত' আশা কৰোঁ আপোনালোকৰ ভিডিঅ' চাই ভাল লাগিলে আৰু তো আজিলৈ আহিছোঁ আৰু পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে গতিকে ভালে থাকক আপুনি মই আৰু সকলো বাই বাই